সপোন। হে নারায়ণ, হে নারায়ণ, জ্যেষ্ঠ ব্যক্তিসকল, ভাই মাতৃসকল, বলুন তোমার ভাগ্যের স্মৃতি অবতারণ। প্রাণৰ কাতৰ তোমাৰ চৰণ, যাতনা যি যত আমাৰ জীৱন। অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু। শৰণে ৰলো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই হৰি নাম জন। শৰণে ৰলো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই হৰি নাম জন। জীবনে বিভীষিকা ৰচিলে, জনঙাৰে পোহৰে অকণি সুখ জগালে। নিৰাময় তোমাকে সেৱা জনালো আজি হে প্ৰভু। শৰণে ৰলো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই হৰি নাম জন। শৰণে ৰলো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই হৰি নাম জন। প্ৰাণৰ কাতৰ তোমাৰ চৰণ, যাতনা যি যত আমাৰ জীৱন। অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু। শৰণে ৰলো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই হৰি নাম জন। শৰণে ৰলো আমি কৰোণাময়ী তুমি, হৰিয় অপৰাধ শত গাই। সকলোকে এই অনুষ্ঠানৰ সহযোগ কৰিবৰ বাবে বিনম্ৰ জনালোঁ আৰু আমাৰ মাজত উপস্থিত থকা পৰৱৰ্তী পৰিৱেশন প্ৰাক মুহূৰ্ততে আমি বিনা নাহৰগতা আৰু
কাৰ্যসূচীখিনি আগুৱাই লৈ যাবৰ বাবে আমাৰ মাজত উপস্থিত থকা সংসদ মহাসমিতিৰ সহ-সম্পাদক ললিত মহলী ডাঙৰীয়াক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। বিশিষ্ট সভাপতিবৃন্দ, জ্ঞানপাল মহাত্মীৰ ডাঙৰীয়া তেখেতে প্ৰাৰ্থনা পৰিৱেশন কৰিব। তেখেতক আমাৰ সম্পাদনা সমিতিৰ বিষয়বিলাকক আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ। भगवतो वरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो वरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो वरहतो सम्मा सम्बुद्धस्सा दशानो भवतो यक्कामेव दशान्ति दीक्षाना धम्मे सेवा नियोजन्तो रतिं देवमसन्दितो लोकान् सुपति सुतो सापापकिन्ति न पश्यति एवमादि गुणो प्रेतं पतितं तं वनमये करणीयामे तपोजलेन न तं सनं पदं अभिक्षमे सा सापवाजोसा सुजोसा सुवरोसा समुदो न किमनि साविकमेदो एतं सन्धियादिदेव ब्रह्ममेतं जगो तमः विधिंसा अनुपापमा शिलवादसन्यासा তথাপি গ্ৰন্থ উন্মোচনৰ বাবে বিশেষভাৱে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত মনোৰম গগৈ ডাঙৰীয়া। তেখেতকো লগে তেখেতৰ সহধৰ্মণী মহানন্দ বিশ্বাস লগে লগে আমাৰ মাজত গুচি আছে বিশিষ্ট আমাৰ মাজত আছে লগতে চেলেঙেৰে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। ৰঞ্জিত বৰুৱা ডাঙৰীয়া তেখেতক মঞ্চত আমন্ত্ৰণ জনাইছোঁ, সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে চেলেঙেৰে সন্মান যাচিব বিচাৰিছোঁ। বেংকলত সন্মান জনাবলৈ সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। সন্মান যাচিব বিচাৰিছোঁ। কামত আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। লগে লগে এটি চেলেঙ শইকীয়া ডাঙৰীয়া তেখেতকো আগমন কৰিব অনুৰোধ জনাইছোঁ।
ইতিমধ্যে বানপানী সভাপতি তেখেতক তথা ফুলন চেক্ৰেটাৰী লগে লগে মঞ্চৰে আগুৱাই নিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ইতিমধ্যে আমাৰ মাজত আছে ননীগোপাল গগৈ, ইতিমধ্যে কাৰ্যসূচীটো শংকৰদাস ডাঙৰীয়াক আগুৱাই নিবলৈ উলিয়াব খোজে, খুচি খুচি উলিয়াব খোজে, উকতি উকতি উলিয়াই থব খোজে, খুজি জনতাৰ চকুৰ আগত সত্য কি, মানৱতা কি, পূজাৰী জ্যোতিপ্ৰসাদৰ ভাষা। সংস্কৃতি মানেই সুন্দৰ, সংস্কৃতি মানেই পোহৰ, সংস্কৃতি মানেই মানুহে জীয়াই থাকিব পৰা এক সুন্দৰ উচ্চ স্তৰৰ সমাজ ব্যৱস্থা, য'ত মানুহে মুক্ত মনেৰে জীয়াই থাকিব পাৰে। সেইকাৰণে ৰবীন্দ্ৰনাথ টেগৰে লিখিছিল, where the mind is without fear, where the head is held high. এতিয়া আমাৰ সমাজত মূৰ তল কৰি থাকিব লাগে কেই এক অজান ভয়, বিভীষিকা। ভয়ত জীয়াই থাকিবলগীয়া হৈছে দাসৰ দৰে, চাকৰৰ দৰে, য'ত মূৰ তুলিব পৰা অৱস্থাত নাই। মূৰ তুলিলেই তুমি হবা দেশৰ শত্ৰু, ৰাষ্ট্ৰৰ শত্ৰু, সমাজৰ শত্ৰু। এনে এক অৱস্থাত সাংবাদিক, লিখক, সাহিত্যিকসকলে নিৰ্ভীকভাৱে অত্যন্ত সাহসেৰে সত্যটো, ন্যায়টো, সুন্দৰটো ৰাইজক দেখুৱাই দিব পাৰিছে। চোৱা, এয়া সত্য, এয়া ন্যায়, এয়া সুন্দৰ, এনেকুৱা এখন সমাজ গঢ়িব লাগিব। তেওঁলোকে দেখুৱাই দিছে, লিখক, সাহিত্যিকসকলে, কবিসকলে। আমাৰ বুৰণ কুমাৰ শইকীয়া, বুৰণে নিৰ্ভীকভাৱে, মই যেতিয়াই তেওঁৰ লগত কথা পাতো তেতিয়াই তেওঁ কয়, মোৰ বুৰণ, তুমি এইবিলাক খবৰ ক'ত পাইছা? বোলে পাইছো ছাৰ। মই বোলো চৰ্চটো নিৰ্ভৰশীল নে? বোলে নিৰ্ভৰযোগ্য নে? নিৰ্ভৰযোগ্য। মই বুৰণৰ সাংবাদিকতাত বিশ্বাস কৰিবলৈ আৰম্ভ কৰি দিলো। আৰু পাছলৈ গম পাইছো, যেতিয়া মই এখন পঢ়িছিলো আৰ্কাড ইনটেল, তেতিয়া মোক কৈছিল, ছাৰ পঢ়িছে? মই পঢ়িছো। ছাৰ পঢ়ি আছে? মই পঢ়ি আছো। অত্যন্ত আনন্দিত, সন্তুষ্ট। আৰু মই এইখিনিকে কৈ মই কমিটিৰ তৰফৰ ক'বলগীয়া বক্তব্য ইমানকে সামৰণি মাৰিলো। মই মাইক্ৰফোনটো আগবঢ়াই দিছো সভাপতি মহোদয়ৰ প্ৰতি। উল্লেখ কৰিছোঁ। তথাপিও আজি এই যিজন ব্যক্তি, যি ব্যক্তিত্ব আৰু নাহৰকটীয়াৰ দৰে এখন সৰু চহৰত দীঘলাপথাৰ নামৰ এখন ঠাইৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে জীৱনৰ লেখাজোখাত প্ৰেম, ভাল পোৱা, আন্তৰিকতাক কেনেকৈ খাদ্যৰ পৰা সমাজ নীতি, ৰাজনীতিলৈ বিশিষ্ট নিবন্ধ লিখি অসমৰ প্ৰতিজন মানুহৰ মাজত বুৰণ শইকীয়া নামে পৰিচিত হৈছিল। নামেই যাৰ পৰিচয়। সাহিত্যৰ যি বা বিষয়বস্তুৰ যি গভীৰতা, সেই গভীৰতাক এখন গ্ৰন্থৰ যি পৰিপক্কতা, সেই পৰিপক্কতাত আচলতে আমাৰ দৰে এজন সাধাৰণ ব্যক্তিৰ বুৰণ শইকীয়াৰ স্মৃতিগ্ৰন্থৰ ব্যাপক কথাখিনি সামৰি সুতৰি কিতাপ আকাৰত তুলিওৱাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত মই নিশ্চয় নিশ্চিত। আপোনাৰ
আঁৰত থকা তেওঁলোকৰ পৰিয়ালবৰ্গ শইকীয়া পৰিয়ালটো কেৱল নহয় তেওঁলোকৰ পিতৃ মাতৃ সহধৰ্মিনী জীৱন প্ৰাপ্তিক আৰু মানসিক দিশত বুলন কুমাৰ সমন্বিত তথা বক্তব্য ৰাখিবলগীয়া নাই। গ্ৰন্থখন আজিৰ তাৰিখত মুকলি পালে এটা শিশুৰ জন্মৰ যন্ত্ৰণাৰ পাছত সেই প্ৰথম কেঁচুৱাৰ কান্দোনৰ যিৰি মাদকতা ভাতৃসমূহ পৰীক্ষৰ বুলন কুমাৰ শইকীয়াৰ এই স্মৃতিগ্ৰন্থ ইয়াৰ মূল পাত পালেহি। যিকি নহওক সম্পা এটা নিৰ্ভীক মনৰ পৰা থকা বুলন শইকীয়াৰ প্ৰতি থকা আপোনালোকৰ নিজস্ব গ্ৰন্থখনৰ আজিৰ মুকলি বাৰ্তাত ইয়াতকৈ আৰু সুখী হোৱাৰ কথা একো নাথাকে। শাশ্বত জীৱন এটাই কথা। DY365 নামৰ বৈদ্যুতিন মাধ্যমৰ ডেপুটি এডিটৰ আছিলোঁ। তথ্য পাতি গোটালো, সকলোৱে পোনে পোনে এটা কথা ক'লে, আপুনি এজন সঠিক মানুহৰ সন্ধান পাইছে। লগ পাব খোজো, বুলনে মোক শুধৰাই দিলে, মোক আপুনি বুলি নক'ব, তুমি বুলি ক'ব, মই আপোনাতকৈ সৰু। গোটাই মোক এই ৰিপৰ্টিংটো পঠাব লাগিব, এনেকৈ এটা স্ক্ৰিপ্ট লিখিব লাগিব। বুলনে প্ৰায় ৯৮ৰ পৰা ৯৯% সেই প্ৰতিবেদন মই ভবামতে প্ৰস্তুত কৰি পঠাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বুলন হৈ পৰিছিল মোৰ ভাতৃ। বুলনৰ লগত মই আজি আপুনি মই পিন্ধি থকা সকলো বস্তু বাহিৰ পৰা সকলো বস্তু বাহিৰ, আনকি কাষত এখন আন্টি দোকান বুলি দোকান আছে, এখন প্ৰথম গুৱাহাটী ডাঙৰ মেখেলা বিচাৰিছোঁ। ইয়াৰ লগতে তামুলী সন্মান বিচাৰিছোঁ। ইয়াৰ মাজত আমাৰ মাজত আছে লগতে আমাৰ চেলেঙেৰে সন্মান বিচাৰিছোঁ। এইখিনিতে আমি চিনাকি পৰ্ব স্থগিত ৰাখিছোঁ। পৰৱৰ্তী আমাৰ বিজেপি দলৰ বিশেষ দায়িত্বত থকা ৰঞ্জিত বৰুৱা ডাঙৰীয়া আৰু আজি অনুষ্ঠানত উপবিষ্ট সমূহ বিশিষ্ট ব্যক্তিসকল আৰু পৰিয়ালৰ সমূহ সদস্যসকল, বুলন কুমাৰ শইকীয়া লগত মোৰ বৰ বেছি ঘনিষ্ঠতা নাই যদিও লিখনিৰ জৰিয়তে চিনাকি হৈছিলোঁ, মাজে মাজে কথাও পাতিছিলোঁ। বিভিন্ন সময়ত তেওঁ যেনেকৈ মুক্ত চিন্তাৰে কোনো মঞ্চত ভাষণ গ্ৰহণ কৰিব বিচাৰিছোঁ। আমাৰ প্ৰাক্তন অধ্যক্ষ ভাতৃ ডাঙৰীয়া, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ জাতীয় পৰিষদৰ সভাপতি গগৈ ডাঙৰীয়া, টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা জ্যোতিমলা গোহাঁই বাইদেউ, আজি এই অনুষ্ঠানটোলৈ আহিবলৈ আজি 3 দিনৰ আগতে প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াই মোক কৈছিল তেখেতৰ আজি 8 মাহমান হৈছে আমাৰ মাজৰ পৰা তেখেত গ'ল গৈ। য'তেই আছে তেখেত সুখেই থাকক, শান্তিৰে থাকক, আমি ইয়াকে আশা কৰিছোঁ। আৰু বুলন শইকীয়াৰ যিখিনি কৰিব লগা আছিল আমি সমাজখনে কৰিব লাগিব, আমি নাহৰকটীয়া বাসী ডিব্ৰুগড়বাসী কৰিব লাগিব। মই তেখেতলৈ পুনৰ শ্ৰদ্ধা জনাই পৰিয়ালৰ সকলোলৈকে, তেখেতৰ পৰিবাৰ, মাতৃ, তেখেতৰ ছোৱালী সকলোলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ। উপস্থিত সকলোলৈকে শ্ৰদ্ধা জনাই মোৰ চমু এষাৰ সামৰণি কৰিছোঁ। ধন্যবাদ। সাংবাদিক, লেখক, ঔপন্যাসিক, কবি, এগৰাকী জাতীয়তাবাদী সমাজ সচেতন ব্যক্তি হিচাপে সকলোৰে মাজতে সমাদৃত বুলন কুমাৰ শইকীয়াৰ
আজি স্মৃতিচাৰণ সভা তথা ৰাইজে পৰিকল্পনাৰে প্ৰস্তুত কৰা স্মৃতি গ্ৰন্থ উন্মোচনৰ এই বিশেষ সভাত উপস্থিত এই সভাৰ সন্মানীয় সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা টিংখং সমষ্টিৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন ছাৰ, স্মৃতি গ্ৰন্থৰ সন্মানীয় উন্মোচক আমাৰ সকলোৰে চিনাকি এগৰাকী লিখক, এগৰাকী সাংবাদিক, অসমৰ থলুৱা অৰ্থনীতিৰ কাৰণে বহু দিনৰ পৰা এটা সংগ্ৰামী নেতৃত্ব বহন কৰি থকা মনোৰম গগৈ ডাঙৰীয়া, ইতিমধ্যে সভাৰ পৰা বিদায় লোৱা প্ৰাক্তন মন্ত্ৰী অনুপ ফুকন ডাঙৰীয়ানী, যুৱ নেতা এগৰাকী নেতা ৰঞ্জিত বৰুৱা ডাঙৰীয়া, উপস্থিত গুৱাহাটীৰ পৰা অহা ৰাজীৱ লোচন বৰঠাকুৰ ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু জ্যোতিমালা গোহাঁই বাইদেউ, তৰংগ মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ জ্ঞানপাল ভিক্ষু আমাৰ ভান্তে ডাঙৰীয়া, ইয়াত উপস্থিত এই অঞ্চলৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, সন্মানীয় আই মাতৃ শিক্ষাগুৰু, এই স্মৃতি গ্ৰন্থৰ সম্পাদনা সমিতিৰ সভাপতি ভূপেন বৰগোহাঁই, সম্পাদক ভাস্কৰ গগৈকে প্ৰমুখ কৰি সম্পাদনা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, উপস্থিত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বুলন শইকীয়াৰ সন্মানীয় পিতৃ মাতৃ, সন্মানীয় সহধৰ্মিনীকে প্ৰমুখ কৰি পৰিয়ালৰ অতি শ্ৰদ্ধাৰ পৰিয়ালবৰ্গ, উপস্থিত ৰাইজ, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰাও আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি বুলন কুমাৰ শইকীয়া এই সত্তা, যিটো সত্তাৰ কথা ইতিমধ্যে সকলোৱে আলোচনা কৰিছে, এই সত্তাটোৰ সংগ্ৰামী যিটো ধাৰা, তেওঁৰ চিন্তা, তেওঁৰ যিটো জীৱনবোধ আছিলে, সেই সম্পৰ্কত তেওঁৰ লগত সম্পৰ্ক থকা বা এই অঞ্চলৰ যিসকল ব্যক্তি আছে বা কেৱল মাত্ৰ নাহৰকটীয়াই নহয়, তেওঁৰ চিন্তা, আদৰ্শ, চেতনাই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ সংগ্ৰামী প্ৰগতিশীল জাতীয়তাবাদ সম্পন্ন সকলো মানুহক চুইছিল। তেখেতৰ ব্যক্তিত্বই চুইছিল, চিন্তাই চুইছিল, আৰু আমাৰ লগত এটা ব্যক্তিগত সম্পৰ্ক আছিলে। বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ সময়ৰ পৰাই বা তাৰ আগৰ পৰাই বিভিন্ন ধৰণে বিভিন্ন বিষয়ত তেখেতৰ লগত আমাৰ আলোচনা বিলোচনা, যোগসূত্ৰ আৰু বিভিন্ন চিন্তা আৰু বিভিন্ন সপোন যিবোৰ আছে সেইবোৰৰ সম্পৰ্কত আমি যথেষ্ট আলোচনা কৰিছিলোঁ। আৰু তেওঁৰ লগত কথা পতাৰ পাছত তেওঁৰ লগত এই যি আমাৰ আলোচনা হৈছিল, তাৰ মাজত মই যিটো বিচাৰি পাইছিলোঁ, তাত দেখা পাইছিলোঁ যে এটা অতি শক্তিশালী গভীৰ জীৱনবোধ আছে। খুব নিজৰ মাটি, নিজৰ সমাজখনক, নিজৰ জাতীয় জীৱনক ভাল পোৱাৰ প্ৰচণ্ড এটা চেতনা তেওঁৰ জড়িত হৈ আছে, আৰু তাৰ লগে লগে কিবা এটা কৰাৰ অদম্য হেঁপাহ, অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ শক্তি, বিভিন্ন ধৰণৰ সমাজত যিবোৰ চলি আছে, দেশৰ গণতন্ত্ৰলৈ সংকট নামি আহিছে, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা, মানুহৰ সংকীৰ্ণ দৃষ্টিভংগী, সমাজক সংকটত পেলাব পৰা ৰাজনৈতিক চিন্তা চেতনা, এই সকলোবোৰৰ বিৰুদ্ধে এটা অতি শক্তিশালী তেওঁ আৱাজ উঠাইছিল। এটা শক্তিশালী তেওঁৰ কলমৰ ফাকেৰে, কলমৰ কাপেৰে বিভিন্ন বিষয় উত্থাপন কৰিছিল। পৰৱৰ্তী দিনসমূহত সামাজিক মাধ্যমতে লিখা মেলা কৰি এটা দৃষ্টিভংগী, যিবোৰ সাধাৰণতে বহু ব্যক্তিয়ে তেনেকুৱা এটা দৃষ্টিভংগী এটা প্ৰকট কৰিবৰ কাৰণে, এটা দৃষ্টিভংগী তুলি ধৰিবৰ কাৰণে বহুতৰ সাধাৰণতে সাহস নাথাকে, কিন্তু তেখেতক মই দেখিছোঁ যে বিষয় এটা যেতিয়াই এইটো এগৰাকী সমাজৰ প্ৰতি দায়িত্বশীল এগৰাকী ব্যক্তিৰ এইটো কাম, সাধাৰণতে যিগৰাকীয়ে খুব ভিতৰৰ হৃদয়ৰ পৰা আহ্বান আহে যে মই কোৱাটো উচিত, মোৰ এটা দৃষ্টিভংগী ৰখাটো উচিত। বহু সময়ত এনেকুৱা ধৰণৰ কথা বতৰাবোৰৰ পৰা দূৰত থাকে, বিৰত থাকে, কিন্তু তেখেতে কয়, কেতিয়াবা হয়তো সংবাদ মাধ্যমতে কিবা এটা তেনেকুৱা ধৰণৰ বিষয় নোলালেও, কিন্তু তেওঁৰ সামাজিক মাধ্যমত হ'লেও
সেই বিষয়টো তেওঁ লিপিবদ্ধ কৰি উলিয়ায় আৰু তাত স্পষ্ট দৃষ্টিভংগী আমি দেখা পাইছোঁ। তাত ভয় ডৰ নাই, কিন্তু সামাজিক দায়বদ্ধতা আছে। সেই কথাটো অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ মন এটা আছে। সেইটোৱে মই ভাবোঁ যে তেখেতৰ গোটেই জীৱন পৰিক্ৰমা, কম জীৱন পৰিক্ৰমা, তাতে তেওঁৰ এই গোটেই গুণবোৰে তেওঁৰ জীৱনৰ অলংকাৰ। বহু ব্যক্তিৰ মৃত্যু হয় আৰু এই মৃত্যুক আমি গতানুগতিক চিন্তাৰে সকলোৱে আলোচনা কৰোঁ, পৰ্যালোচনা কৰোঁ। পৃথিৱীলৈ আহিলে পৃথিৱীৰ পৰা যাবই লাগিব, এইটো চিৰশাশ্বত এটা প্ৰাকৃতিক ঘটনা। কিন্তু কিছুমান এনেকুৱা মৃত্যুও থাকে যিবোৰ মৃত্যুৱে তেখেতসকলৰ কায়িক সত্তাটো নাথাকিলেও তেখেতসকলৰ চিন্তাবোৰ মানুহৰ মাজত অধিক কৰি ৰাখে। তেওঁলোকৰ কামবোৰে, তেওঁলোকৰ আদৰ্শই সময়ৰ বালিত তেওঁলোকৰ যি খোজ, সেই খোজ বনোৱালীয়াৰ আখৰে লিখি থৈ যায়। যেতিয়ালৈকে মানুহৰ মাজত এই চেতনাবোৰ থাকিব, যুঁজাৰু চেতনা, সংগ্ৰামী চেতনা, অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ গণতান্ত্ৰিক দায়িত্ব প্ৰতিগৰাকী মানুহৰ মাজত যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে বুলন কুমাৰ শইকীয়াৰ সত্তা, চিন্তা, আদৰ্শ অসমৰ মানুহৰ মাজত জীয়াই থাকিব। এইটো কথা মই বিশ্বাস কৰোঁ আৰু আমি জীয়াই ৰাখিব লাগিব, আমাৰ সকলোৰে দায়িত্ব। আৰাকান ইনকেল যেতিয়া আহিলে তেতিয়াই তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিক লৈ বেছিকৈ মানুহৰ মাজত আলোচনা বিলোচনা হ'ল। বহু কবিতাৰ গ্ৰন্থ, বহু 2-4খন লিখিছে বা প্ৰবন্ধ পাতিও লিখি থাকে ধাৰাবাহিকভাৱে। কিন্তু আৰাকান ইনকেল অহাৰ লগে লগে বহুত বেছি চৰ্চা হ'ল, বহুত বেছি আলোচনা হ'ল। তাত থকা দক্ষিণ পূব এছিয়াৰ ভূ ৰাজনৈতিক যিটো পৰিৱেশ, ভূ ৰাজনীতিৰ কথা বতৰা, ইয়াৰ মাজত নিহিত হৈ থকা অন্তৰ্নিহিত কথা আৰু অসমৰ লগত থকা ইয়াৰ যোগসূত্ৰ, দক্ষিণ পূব এছিয়াৰ ভূ ৰাজনীতি আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগত থকা সম্পৰ্ক, এইটো আছিলে তেওঁৰ চিন্তাৰ আটাইতকৈ ডাঙৰ বিষয়। সাধাৰণতে এনেকৈ যিটো জিঅ' পলিটিক্স, সেইবোৰক লৈ খুব কম ঔপন্যাসিকভাৱে আলোচনা হয়। উপন্যাসৰ বুকুত খুব কম আলোচনা হয় ভূ ৰাজনীতি, বা ইমান গভীৰতাও নাই। তেখেতৰ যথেষ্ট গভীৰতা আছে। ক'ত কি হৈছে, কোন ঠাইত আলফাৰ লগত কি ঘটনা হৈছে, বা আন উত্তৰ পূৰ্বাঞ্চলৰ আন সশস্ত্ৰ সংগঠনসমূহৰ তেওঁলোকৰ কেনেকুৱা, তেওঁলোকৰ নেটৱৰ্কিং, ক'ত সম্পৰ্ক আছে, ক'ত কেনেকুৱা ধৰণৰ লিংক, কেনেকৈ কোনটো ঘটনাৰ পিছত কি ঘটনা ঘটিছিলে, এই গোটেই যিটো ধাৰাবাহিক কথা বতৰা বা দেশৰ ৰাষ্ট্ৰযন্ত্ৰৰ লগত, ষ্টেটৰ লগত কেনেধৰণে তেওঁলোকে গোটেই বিষয়টোত আগবাঢ়ি গৈছিলে, ইয়াৰ লগত জড়িত হৈ থকা জাতীয় প্ৰশ্নসমূহ সমাধান কৰিবৰ কাৰণে তেওঁলোকৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা, দৃষ্টিভংগী, ঘটি থকা ঘটনা পৰিঘটনা আৰু এই গোটেই পৰিক্ৰমাটোৰ লগত আমাৰবোৰৰ কি সম্পৰ্ক, এইটোকে তুলি দাঙি ধৰিছিলে। মই বা অসমৰ সমাজ জীৱনত চলি থকা জাতীয় অনুষ্ঠানসমূহ, আমাৰ নেতাসকল, তেওঁলোকৰ সকলো কথা আৰাকান ইনকেলত পাব। এই সময়ৰ সমাজ, তাৰ লগত দক্ষিণ পূব এছিয়াৰ ভূ ৰাজনীতি, তাৰ লগত চীন, ম্যানমাৰ বা এই গোটেইবোৰৰ লগত জড়িত হৈ থকা বাণিজ্য বা ট্ৰেড, গোটেই কথা বতৰাবোৰৰ লগত জড়িত হৈ থকা চোৰাং, বেপাৰ আদি কথা ইয়াত আছে। এইবোৰ কথাই কি প্ৰমাণ কৰে? এইবোৰ কথাই প্ৰমাণ কৰে যে এটা গভীৰ চিন্তাৰে, গভীৰ দৃষ্টিভংগীৰে গোটেই বিষয়বোৰ চালি জাৰি চাইছে, অৱলোকন কৰিছে। খুব শক্তিশালী এটা বিশ্লেষণাত্মক দৃষ্টিভংগী আছে। গতিকে এনেকুৱা ধৰণৰ কথা নাহৰকটীয়াত হোৱাৰ কাৰণে, আজি নহয় নাহৰকটীয়াত নহয়, গুৱাহাটীত হ'লে বুলন কুমাৰ শইকীয়া নামে বহুত বেছি এক্সপ'জাৰ পালে, হ'লে বহুত মানুহে চিনি পালে। তথাপিও নাহৰকটীয়াৰ পৰা যুঁজ দিয়াটোৱে ডাঙৰ কথা। ইয়াৰ পৰা নিজৰ নাম খোদিত কৰিবলৈ, নিজে যুঁজিবলৈ বহুত প্ৰত্যাহ্বান আছে, নিজৰ শাৰীৰিক প্ৰত্যাহ্বান। এই গোটেই কথা বতৰাবোৰৰ মাজত তেতিয়া শেষ তেওঁ আমাৰ মাজৰ পৰা যেতিয়া বিদায় ল'লে, তাৰ আগতো মোৰ লগত কথা হৈছিল। ইয়াৰ আগত যেতিয়া হায়দৰাবাদলৈ গৈছে তেতিয়াও আমি কথা বতৰা পাতিছোঁ। হায়দৰাবাদৰ অসমীয়া ছ'চাইটিয়ে কেনেকৈ তেওঁক সহায় কৰিছে মই কথা পাতিছোঁ। মই কথা বতৰা পাতি হায়দৰাবাদৰ অসমীয়া সমাজৰ লগত কথা বতৰা পাতি তেওঁলোকে ব্লাড দিয়া, তেওঁলোকৰ লগত তেওঁলোকে অনবৰত সহায় সহযোগিতা কৰা, এইবোৰ কথা মোৰ লগত হয়। মোকে কৈছিলে যে কোনোবা আছে নেকি, তেতিয়া তাৰ লগত আমাৰ এটা যুগসূত্ৰ তেওঁলোকৰ লগত আছিলে, হায়দৰাবাদৰ সেই যুৱক যুৱতী বা আমাৰ অসমীয়া মানুহৰ লগত। সেই সময়ত DRSৰ নেতা, তেতিয়া আমি তাত নামঘৰ বনাব বিচাৰিছিলোঁ, এইবোৰ কথাও আমি পাতিছিলোঁ। কিছু আমাৰ সেইটো সময়ত যেতিয়া যুগসূত্ৰ হৈছিল, কিন্তু চৰকাৰ সলনি হোৱাৰ পিছত সেই কথাবোৰ বাকী ৰৈ থাকিলে। গতিকে এই গোটেই কথা বতৰাবোৰ আজি এই স্মৃতিচাৰণ সভাৰ সময়ত এইবোৰ কথা মনলৈ আহিছে।
গতিকে মই আশা ৰাখিছোঁ বুলন কুমাৰ শইকীয়াক মানুহে সকলোৱে হৃদয়ত অন্তৰত জীয়াই ৰাখিব আৰু জীয়াই ৰাখিব লাগিব। এইটো এটা দায়িত্ব, এটা জাতীয় সামাজিক দায়িত্ব বুলি সকলোৱে গণ্য কৰিব লাগে। আৰু এখন গ্ৰন্থ অপ্ৰকাশিত হৈ থাকিলে হয়তো পাঠ উদ্ধাৰো হয়তো হোৱা নাই তেওঁৰ মই নাজানো, মই এতিয়া মোৰ তেনেকুৱা খবৰ অহা নাই। CNC বুলি এখন কিতাপ প্ৰকাশ হৈছিল, মানে লিখি আছে তেওঁ সামাজিক মাধ্যমত। লেপটপটো প্ৰায় শেষ হৈছিলে, প্ৰায় শেষৰ ফালে আগবাঢ়িছিলে মই যিমান জানো, কিন্তু সেইটো এতিয়া হয়তো পাঠ উদ্ধাৰ হোৱা নাই, বিচাৰি পোৱা নাই। লেপটপটো কিবা এটা কাৰিকৰীগত কথা, মই সিমানলৈকে গম পাইছোঁ, তাৰ পিছৰ কথা ভূপেন বাইদেৱে গম পাব, তেওঁলোকে গম পাব। এই যিটো এনেকুৱা ধৰণৰ সাহিত্য, মানে অসমৰ সাহিত্যৰ বিভিন্ন ধাৰা, ইয়াত আমাৰ মনালিছা বড়ো আছে, তেখেতসকলে নিশ্চয় এই কথাবোৰ খুব ভালকৈ চায়। নতুন ধাৰা এটা অসমীয়া সমাজে, অসমীয়া সাহিত্যই বিচাৰে, তেনেকুৱা এটা স্বাদ দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে আৰু তাত তেওঁৰ উৎপত্তি আছিলে, শক্তি আছিলে। সেইকাৰণে আৰাকান ইনকালে নতুন এটা মাত্ৰা পাইছিলে। গতিকে আমি এইবোৰ কথাকে আমি সাক্ষী ৰাখি উত্তৰ প্ৰজন্মক বুলন শইকীয়া নামৰ যিটো সত্য, ইয়াত বহনীয়ান বুলনত বহু কথাই নিশ্চয় লিপিবদ্ধ কৰিছে, বহু বিষয় ইয়াত বিভিন্ন তেওঁৰ জীৱনৰ বিভিন্ন কথা বতৰা, চিন্তা, দৃষ্টিভংগী, জীৱন দৰ্শন, বিভিন্ন তেওঁৰ আদৰ্শগত কথা, এইবোৰ কথা ইয়াত নিশ্চয়কৈ লিপিবদ্ধ হৈছে। আৰু আমাৰ মনোৰম গগৈ ডাঙৰীয়াই কোৱা যিটো কথা, আজি আমাৰ যিটো অৰ্থনৈতিক স্বাধীনতা বা আমাৰ নিজৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন যেতিয়া আহে, তেতিয়া জাতীয় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ কথাটো আহে। এই কথাটো বুলন কুমাৰ শইকীয়াৰ লগত মোৰ আলোচনা হৈছে যে আমাৰ যিবোৰ বিষয়, আমাৰ অৰ্থনীতিৰ যিবোৰ বিষয় আমি এড্ৰেছ কৰিব লাগে, সম্বোধন কৰিব লাগে, যিবোৰ কৰিলে আমি ধনী হ'ব পাৰোঁ, তাৰমানে সম্ভাৱনাপূৰ্ণ যিবোৰ ক্ষেত্ৰ, অৰ্থনৈতিক ক্ষেত্ৰ যিবোৰ চিনাক্তকৰণ কৰিব লাগে, সেইবোৰত কেনেকৈ বিশ্ববাসীৰ লগত আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰোঁ, সেই সম্পৰ্কত এটা বিস্তৃত পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা আছে। কাৰণ এখন ৰাজ্য ধনী হ'বলৈ হ'লে সেই ৰাজ্যখনত কোন কোন অৰ্থনৈতিক বিষয়ত সম্ভাৱনা থকা অৰ্থনৈতিক বিষয়সমূহ কি প্ৰথমে বিচাৰি উলিয়াব লাগিব। আৰু এইটো প্ৰতিযোগিতা কৰিবলৈ হ'লে, পৃথিৱীৰ লগত গ্ল'বেল কম্পিটিশ্যন কৰিবলৈ হ'লে আমি পাৰিম নে নোৱাৰিম, আমি কম্পিটিবল হয় নে নহয়, সেইবোৰ বস্তু প্ৰথমে আলোচনা কৰি গৱেষণা কৰি চূড়ান্ত কৰিব লাগিব। ধৰি ল'লোঁ মুগা শিল্প, পৃথিৱীৰ 98% বৰ মুগা অসমত উৎপাদন হয়, কিন্তু বৰ মুগাক লৈ আমি যদি পৰিকল্পনা সঠিক নহয়, বিশ্বৰ বজাৰত আমি বৰ মুগাক আমি প্ৰতিষ্ঠা কৰিব পৰা নাই পৰা বা নোৱাৰোঁ। অসমৰ চাহ, পৃথিৱীৰ যিটো ট্ৰেণ্ড, তাৰ লগত যদি আমি কান্ধত কান্ধ মিলাই যাব নোৱাৰোঁ, কেমিকেল ফাৰ্টিলাইজাৰ দিয়ে যদি আজিও CTC বনাই থাকে, তেতিয়াহ'লে কেনিয়াৰ চাহ আৰু শ্ৰীলংকাৰ চাহে পৃথিৱী দখল কৰিবই। আমি হামৰাও কাঢ়ি থাকি লাভ নাই। কলিকতাত আহি কেনিয়া আৰু শ্ৰীলংকাৰ চাহ অসমৰ চাহৰ লগত ব্লেণ্ডিং কৰি বিক্ৰী কৰিব, আপুনি মই চকুত পানী টুকি লাভ নাই। গতিকে আমাৰ এই যিটো দুৰ্বলতা, এইবোৰ কথাও পাতিছোঁ। এইবোৰ চৰকাৰী যন্ত্ৰই নকৰিলে আপুনি মই আছুৱে লোৱা ছাত্ৰ পৰিষদে কৰিব নোৱাৰোঁ। বহুতে কেতিয়াবা এইটো জাপি দিব খোজে দুখটো, যে আছুৱে কৰিব লাগে, আকচাই কৰিব লাগে। এইটো কৰিব পৰা কাম চৰকাৰী যন্ত্ৰ, নিজৰ দুখ ঢাকিবৰ কাৰণে এই কামটো কৰে। কাৰণ নেতৃত্বটো ভিজনাৰী দৃষ্টিভংগীটো লাগিব, যে আমি যদি ধনী হওঁ, নিজে পৰিয়ালটো ধনী হ'ব পাৰিব, দুৰ্নীতি চুৰ্নীতি কৰি আপুনি হাজাৰ হাজাৰ কোটি টকাৰ মালিক হ'ব পাৰিব, কিন্তু অসমৰ প্ৰতিটো পৰিয়াল যদি ধনী হ'ব লাগে, মনোৰম দাই কোৱা কথাবোৰহে আচলতে গুৰুত্বপূৰ্ণ। তেখেতৰ বিৰাট সাংঘাতিক পৰিকল্পনা, সেইকাৰণে দুজন মানুহৰ মনটো মিলে। গ্ৰাম্য পৰ্যটনৰ কথা কয়, সাংস্কৃতিক পৰ্যটনৰ কথা কয়, জৈৱ পৰ্যটনৰ কথা কয়, আমাৰ চাহ পৰ্যটনৰ কথা কয়। এইবোৰে আমাৰ শক্তি। আমাৰ হাতত থকা, মই দুটা পখিলা দেখিলোঁ ইয়াত আহি ৰৈ আছিলোঁ অলপ আগতে, হয়তো মোৰ ডিষ্ট্ৰিক্টটো বুলন শইকীয়াও আহি আমাৰ এই স্মৃতিচাৰণ শুনিছে যেন লাগিছে। মই অলপ আগত দেখিছোঁ এই পখিলা যদি আছে, ধৰি ল'ব যে আমি আজিও প্ৰদূষণমুক্ত হৈ আছোঁ, ওচৰতে বাগান। যদিও দুটা পখিলা আহি যদি আমাৰ আজি সংগ দিছে, তাৰ মানে ধৰি লওক আমি এতিয়া পলিউশ্যন ফ্ৰী হৈ আছোঁ, পলিউশ্যন ইণ্ডিকেটৰ পখিলা। আৰু আমাৰ বহুত বৰ মুগা এতিয়াও আছে, বহুত চুমনি, বহুত জেগাত, ধেমাজিত হওক, আমাৰ ডিব্ৰুগড়ত হওক, বৰডুবিত হওক, বৰডুবিৰ পৰা আছে আমাৰ ৰংগমল্ল বৰডাঙৰীয়া, য'তেই হওক আছেতো।
তাৰমানে এতিয়াও সেইটো লেভেলৰ পলিউশ্যন হোৱা নাই। অৰ্গেনিচিটি আমাৰ মাটিত আজিও আছে। মানে আমি আমি পাঞ্জাৱৰ নিচিনা মাটি এতিয়া তেওঁলোকৰ যিটো প্ৰপাৰ্টি, মাটিৰ যিটো চৰিত্ৰ সেইটো শেষ হৈ যোৱা নাই অসমৰ মাটি এতিয়াও। গতিকে এইবোৰ কথা আমি পাতিছিলোঁ বুৰণ শইকীয়া ডাঙৰীয়াৰ লগত, আৰু তেখেতৰ লগত মনোৰমদাৰ সেইকাৰণে মনটো মিলিছে, আমাৰো মন মিলিছে, সেইকাৰণে মই থলগিলে বেছিকৈ যাওঁ। গতিকে আমি এইটো ভাবোঁ যে আমাৰ যদি ভাল সোণৰ অসমখন তাতহে আছে। সোণৰ অসম যদি সোণৰ অসমৰ সপোন যদি বাস্তৱায়িত কৰিব লাগে, সাধাৰণ মানুহক ধনী হ'বলৈ এৰি দিব লাগিব। এমুঠিমান মানুহ যদি ধনী হয় তেওঁলোকে ধনী হ'ব। আমুক ধনী, তামুক ধনী, তামুক ধনী, আমুকৰ ঘৈণীয়েক ধনী, আমুকৰ পুতেক ধনী, এইবোৰ দি সমাজ ধনী হ'ব নোৱাৰে। যদি সামূহিকভাৱে সমাজ ধনী হ'ব লাগে তেতিয়াহে আপুনি জাপান হ'ব পাৰিব, আপুনি থাইলেণ্ড হ'ব পাৰিব, মালয়েছিয়া হ'ব পাৰিব, আপুনি ইণ্ডোনেছিয়া হ'ব পাৰিব। নহ'লে আমি অসম হৈয়ে থাকিব লাগিব। ধনী ৰাইজ হ'ব লাগিব। প্ৰতিগৰাকী মানুহ ধনী হোৱাৰ পৰিৱেশটো আমি গঢ়ি দিব লাগিব। নহ'লে দুৰ্নীতি চলি থাকিব, পইচা আহি থাকিব, পিছগৰাকী টেবুলৰ তলেৰে পইচা অহা যোৱা কৰিব, দুৰ্নীতি কৰিব, এমুঠিমান মানুহ ধনী হ'ব। গতিকে আমাৰ সেই আজি স্মৃতিচাৰণ সভাত এইকেইটা কথা এইকাৰণে ক'লোঁ, কাৰণ ইয়াৰ লগত আমি ভাবি থকা সপোনৰ অসমখনৰ যিটো লক্ষ্য বা যিটো আধাৰ, সেইটো তাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে অপ্ৰাসংগিক যদিও তেওঁৰ লগত মোৰ কথোপকথনৰ চিন্তাৰ কিয়দাংশ আপোনালোকৰ আগত আগবঢ়াইছোঁ। এইবোৰ আমাৰ আলোচনাৰ বিষয় আছে। জাতীয় পুঁজি কেনেকৈ শক্তিশালী হ'ব, জাতীয় অৰ্থনীতিৰ ভঁৰাল কেনেকৈ শক্তিশালী কৰিব পাৰিম, কোনবোৰ অৱলম্বন আছে। গতিকে আজি যিহেতু তেখেত কায়িকভাৱে নাই, তথাপিও আজি যিহেতু মোক ক'বলৈ দিলে সেই সময়ত কোৱা কথা পতা আলোচনাৰ কিয়দাংশ যিবোৰ মনত পৰিলে জঁপিয়াই খেপিয়াই আপোনাৰ লগত কৈছোঁ, মই ভাবোঁ যে তাৰ মাজতে মই ভাবোঁ যে জীয়াই আছে, জীয়াই থাকিব। গতিকে মোৰ ফালৰ পৰা পুনৰবাৰ অফুৰন্ত শ্ৰদ্ধাঞ্জলি জনাই যিটো বেহমিয়ান বুলন স্মৃতিগ্ৰন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভা যি আয়োজন কৰিছে, এই সভাত সকলোকে পুনৰবাৰ মই শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় শ্ৰদ্ধেয় পিতৃ-মাতৃ, তেওঁৰ সহধৰ্মিনী, তেওঁৰ কন্যা, তেওঁৰ ভগ্নী, পৰিয়ালৰ আন সদস্যবৰ্গ আৰু ইয়াত উপস্থিত আমাৰ সুধীবৃন্দ, মই সকলোৰে সৈতে মোৰ ব্যক্তিগত পৰিচয় নাই, সেইকাৰণে সম্বোধন কৰিব পৰা নাই। তেওঁ সম্পাদিকাগৰাকীয়ে, আমাৰ বাতৰি সম্পাদকগৰাকীয়ে মোক কৈছে যে ছাৰ আপুনি আৱেগিক হৈ পৰিছে, কথাখিনি ভালকৈ কওক, আপুনি লিখামতে আমি লিখিম, আপুনি কৈ দিয়ক। তেতিয়া মই বুলনৰ বিষয়ে এটা শব্দই মই কৈছোঁ যে এগৰাকী আপোচবিহীন সাংবাদিকৰ আজি অকাল মৃত্যু, এনেকৈ তোমালোকে লিখা। আৰু সেইদিনা পুৱা 9 বজাৰ বাতৰিত যেতিয়া প্ৰচাৰ হৈছে, টেলিভিশ্যন ইয়াত আহি পেলাই মোৰ অনুজ অথচ মোৰ প্ৰকৃত বন্ধু বুৰণ শইকীয়াৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মই পুনৰবাৰ আপোনাৰ আটাইকে মোৰ কথাখিনি মনোযোগেৰে শুনাৰ বাবে ধন্যবাদ জনাইছোঁ, আৰু সভাপতি মহোদয়কে অনুৰোধ কৰি আপুনি মোক কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ। বহুমূলীয়া বক্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি বহু কথাই জানিব পাৰিলোঁ তেখেতৰ পৰা। আমাৰ এষাৰ কথা ক'ব বিচাৰিছোঁ, বুৰণ শইকীয়া বহুখিনি সপোন আধৰুৱা হৈ গ'ল। আৰাকান ইণ্টাৰৰ কথা সকলোৱে চৰ্চা কৰিছে, কিন্তু তেখেতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন হৈ থকা অৱস্থাত মই যেতিয়া খবৰ ক'ব গৈছিলোঁ, তেখেতে এখন গ্ৰন্থৰ পৰিকল্পনাৰ কথা মোক কৈছিলে। কিছু কথা মোক গ্ৰন্থখনৰ বিষয়ে কৈছিলে। এই গ্ৰন্থখন যদি সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে অসমীয়া অন্য এজন বুৰণ শইকীয়া আৱিষ্কাৰ কৰিছিল। এই গ্ৰন্থখনৰ শিৰোনাম তেওঁ দিছিলে ইয়াণ্ডাবু সন্ধিৰ পৰা চৰাই পোহৰলৈকে। আমাৰ দুৰ্ভাগ্য, ইয়াণ্ডাবু সন্ধিৰ পৰা চৰাই পোহৰলৈকে যিখন গ্ৰন্থ তেওঁ পৰিকল্পনা কৰিছিলে, সেই গ্ৰন্থখন তেওঁ আৰম্ভণি কৰিব লাগে। যদি সেই গ্ৰন্থখন আৰম্ভণি কৰিব পাৰিলেহেঁতেন, সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন, আৰাকান ইণ্টেলতকৈ আৰু এখন শক্তিশালী গ্ৰন্থ অসমীয়া জাতীয় জীৱনৰ বাবে শক্তিশালী সম্ভৱ অসমীয়া জাতিয়ে লাভ কৰিব। তেনেধৰণে বহু কিছু উপাদান বুৰণ শইকীয়াৰ মৃত্যু আমাৰ মাজৰ পৰা হেৰাই গ'ল। এতিয়া বুৰণৰ স্মৃতিত আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেখেতৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰাৰ বাহিৰে আৰু ভাৱে আমাৰ কৰিবলৈ একো নাই। এইখিনি কৰাৰ প্ৰয়াস কৰা সমান্তৰালভাৱে বুৰণ শইকীয়াৰ পৰিয়ালবৰ্গৰ লগত সুখে দুখে যিকোনো সময়ত
তেওঁলোকৰ কাষত থকাৰ সম্পূৰ্ণ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দি পুনশ্চবাৰ খুব কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা গুণৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু পৰিয়ালবৰ্গক নেদেখাজনে এনে কঠিন মুহূৰ্তত শক্তি দিয়ক তাৰে কামনা কৰি বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। বুমন শইকীয়াৰ চিন্তা কৰ্ম এই সকলোবোৰৰ এক অন্তৰ্ভেদী দৃশ্য যি ক'ব বিচাৰে আৰু কবিতা এটা পৰম শ্ৰদ্ধাভাজন শুভাকাংক্ষীসকল আৰু পৰিয়ালবৰ্গৰ সকলোকে মই জয়তে মই মোৰ তৰফৰ পৰা ভক্তিৰ সেৱা জনাইছোঁ আৰু স্বাগত অভিনন্দন জনাইছোঁ। তোমাৰ মাজত তেখেতক কিয় পঠাইছিলে পৃথিৱীলৈ, তেখেতৰ যিখিনি কৰ্মদক্ষতা আছিলে, যিখিনি কৰ্মৰ বহু বিশিষ্টজন ওৰটোৰ পৰা অহা তেখেতক জনা ব্যক্তিসকল, ওচৰ চুবুৰীয়া, আত্মীয় স্বজনক মই ওলগ জনাইছোঁ আজি ইয়াত এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু মই তেখেতৰ বিষয়ে জানিলোঁ আজি বহু কথা। মই বিশেষ একো নকওঁ। সময়তো যোৱা জানুৱাৰী মাহত আমি বুলন কুমাৰ শইকীয়াৰ স্মৃতিত এখন কবি সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। বহু বিশিষ্ট মানুহ উপস্থিত নহ'লেও সুন্দৰভাৱে হৈ গৈছিল। নৱনীতা কোঁৱৰ সহধৰ্মিনী আৰু ভৈৰৱী গৈছিল তালৈ, আমি আপ্লুত হৈছিলোঁ। আৰু আজি ইয়াত আন একো নকয়, তেখেতৰ এটি কবিতা মই পাঠ কৰি দিবলৈ লৈছোঁ। দুখ মুকালিটো হোৱাৰ মন আছে, এটা শানিত কবিতা খবৰ মন গৈছে। দেশ কালৰ সীমনা পাৰ হৈ উৰুখা পজাবোৰ আৰু ভোকত কাকৰ দুচকুবোৰত ধ্ৰুহৰ অগ্নি খবৰ মন গৈছে। দুখ মুকালিটো হোৱাৰ মন আছে, বুলেট কামুৰি লোৱা এটা শপত খবৰ মন গৈছে। মুক্তিকামী সৈনিকৰ বুকুৱেদি বিপ্লৱৰ গান হৈ বগাবলৈ মন আছে। এটা তেজ ৰঙা বেলি হৈ দীপ্তমান হ'বলৈ হেঁপাহ জাগিছে। মোৰ চিনাকি শস্যৰ পথাৰবোৰত, নদীৰ ইপাৰত সিপাৰত, এংগোলা, ভিয়েটনাম বা কিউবা, দণ্ডকাৰণ্য, নক্সালবাৰী অথবা নন্দীগ্ৰাম, বাঁহজানি, দয়াং, টেঙানী নাইবা বেলতলা, মই ইতিহাস হুঁচৰি অপৰাজয় তেজত জুবুৰিয়াই ল'ব খোজোঁ কলমৰ ধাৰাল নীল। মই কবিতাত বাৰুদময় শক্তি হৈ স্বাধীনতাৰ সপোনটোকে কঢ়িয়াব বিচাৰোঁ। জানো ৰৈ দিলেই মই গণশত্ৰু, জানো ৰৈ দিলেই মই গণশত্ৰু, জানো গৈ থাকিলেই মোৰ দণ্ড হ'ব পাৰে মৃত্যু। কোনো অৱতৰণা নোহোৱাকৈ মোক টানি নিয়া হ'ব পাৰে ফাঁচি কাঠলৈ, কোনো পাতনি নোহোৱাকৈ মোক বিষ দি মাৰিব পাৰে অন্ধকাৰ কোটাকালত, মোৰ বুকুত সিঁচি দিয়া হ'ব পাৰে চৰকাৰী ভয়াতুৰ বুলেটবিলাক। এটা দুখ সম্ভাৱনাৰ পাছতো কিন্তু মই শানিত কবিতা পোৱাটোকেই পচন্দ কৰোঁ। এটা দুখ সম্ভাৱনাৰ পাছতো মই শানিত কবিতা পোৱাটোকেই পচন্দ কৰোঁ। মই দেখিছোঁ দেশ কালৰ সীমা পাৰ হৈ কিশোৰতী হৈ থকা আন্ধাৰৰ ভোকাটোৰ মানুহবোৰ, যাৰ বাবে মই আশাৰ এচেৰেঙাৰ ৰ'দ হ'ব বিচাৰোঁ, মুক্তিৰ এটা গান হ'ব বিচাৰোঁ, দুৰ্জেয় সাহস আৰু সম্ভাৱনাৰ এটা দুখ মুকালি হ'ব পাৰোঁ। বুলন কুমাৰ শইকীয়ালৈ পুনৰ শ্ৰদ্ধা জনাই মই কবিতাটি শেষ কৰিছোঁ। মই মাৰ্চৰ একে বয়সৰ দুইজন, ধেমালি ধুমুলা বহুত কৰোঁ, কিন্তু আচৰিত হওঁ মই কিয় তেওঁক আপুনি বুলি কৈ থাকিলোঁ, তেওঁ মোক কিয় আপুনি বুলি কৈ থাকিলে। ধূপ চাকি দিছে, এইবিলাক কৈছে গোসাঁই মানুহ আপোনাৰ হতে আৰম্ভ কৰোঁ। সেই আৰম্ভণি আৰম্ভ কৰি আমি সোমাই গৈছোঁ। ডাক্তৰ জয়ন্ত গোস্বামী বহি আছে, মোক বহিব দিছে এখন চকীত, কৈছে এতিয়া আপুনি এটা সাক্ষাৎকাৰ লওক। আচলতে নিজে সাক্ষাৎকাৰ বহুতকেইটা দিছোঁ, সাক্ষাৎকাৰ তেওঁ ল'ব বিচাৰে মোক আগতে কয়, এইকেইটা কথা শুনিছোঁ, সুধিম বুলি ভাবিছোঁ, আপুনি শুনকচোন। প্ৰতিটো কথা আমি আলোচনা কৰোঁ, প্ৰতিটো কথাই কয়। উপন্যাস লিখোঁতে কয় এই প্ৰেমৰ বাক্য লিখিলে দিগদাৰ হয়হে, আমুকটো লিখিলে দিগদাৰ হয়, কেনেকৈ কি কৰিম।
এনেকৈ আপোনালোকে হেৰি কৰে আমি কৰোঁ ব'লক প্ৰতিটো কথা আমি দুয়োজনে আলোচনা কৰি ভাবিছিলোঁ আগবাঢ়ি যাম আমি আৰু ভুলৰ বিষয়ে যিখিনি আজিও শুনিছোঁ আগতেও শুনিছোঁ জানো বহুতখিনি কথা কিন্তু ইমানৰ দুৰ্ভাগ্য কেতিয়াবা ভগৱানে খং উঠে ইমান অসুখীয়া কৰি দিলে পিতৃ মাতৃ বুকু বোকা কৰিলে এখন সমাজত যিটো তেওঁ এটা আসন লৈ আছিলে সেই আসনখন তৎমুখতে শূন্য কৰি পেলালে আচলতে পুনৰ আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ এনেকুৱা এজন যুৱক আছিলে কিছুমান যুৱকক বাদ দি আমি বহুত অসহায় হৈ পৰিছোঁ অসহায় হৈ পৰিছে অসমৰ সাহিত্য জগত সাংস্কৃতিক জগত আৰু সাংবাদিকতাৰ জগতখন তেখেতক কেতিয়াবা মই গালি পাৰোঁ কিয় লিখে আপুনি ইমান স্পষ্টকৈ ভয় লাগে আপোনালৈ ইমান নিলিখিব তেতিয়া কয় জীৱনটো আছোঁ মই স্পষ্টতাই লিখিম কিবা এটা কৰি যাবলৈ চেষ্টা কৰিম কিন্তু তেওঁ হয়তো ভবা নাছিলে আমি সকলোৱে আশাবাদী আশাত আমি জীয়াই আছিলোঁ যেতিয়া তেওঁ আই চি পৰা ওলাই দিম বুলি ফোন কৰি কৈছিলে ডাক্তৰে ভুলকৈ কৈছে মই হেভি ড্ৰিংকাৰ বোলে ড্ৰিংকছ কৰিলেহে বোলে এইটো বেমাৰ হয় মই তেতিয়াই সিদ্ধান্ত ল'লোঁ মই যেতিয়া সেইটো বস্তু নাখাওঁৱেই মোৰ কেনেকৈ সেইটো অসুখ হ'ব পাৰে আই চি ইউ পৰা যদি এটা কথা ক'ব পাৰে এজন মানুহ তেওঁ কিমান শক্তিশালী হ'ব লাগিব তেতিয়া খুব উচি পাইছিলোঁ মই কান্দিছোঁ এতিয়া ফোনত তেতিয়া কৈছে আপুনি মোৰ লগত কাম কৰে আপুনি মোৰ দৰে শক্তিশালী হওক মই কিন্তু ভুলৰ লগতে শক্তিশালী হ'ব নোৱাৰিলোঁ ভুলৰ যিটো শক্তি আছিলে ভুলৰ যিটো কাম কৰাৰ হেঁপাহ আছিলে হয়তো মই তাৰ 1% নাই কিন্তু ভুলত সদায় মোৰ হৃদয়ত থাকিব যেতিয়ালৈকে জীয়াই থাকোঁ ভুলত আঁতৰি নাযায় এজন বন্ধু এজন মোৰ সহযোগী আজি পুলনৰ এনেকুৱা এটা কথা কওঁ বুলি সহজতে ভবা নাছিলোঁ কিন্তু ভগৱানৰ নিষ্ঠুৰ আমাৰ পুলনক আমাৰ মাজত লৈ গ'ল পুলন জীয়াই থকালে মনোৰঞ্জয় কৈছে বহুতখিনি কাম কৰিব পাৰিলোহেঁতেন আমিও আমাৰ অসমৰ জগতখনক বহুখিনি আগুৱাই নিব পাৰিলোহেঁতেন বিশেষ নকওঁ ভুল কুটি হৈছে ক্ষমা কৰিব নমস্কাৰ সাংবাদিকসকলৰ ইয়াত আজি প্ৰাধান্য দেখিলোঁ সাংবাদিকৰ কথা গোটেই অনুষ্ঠানটোৱে আজি সাংবাদিকে ঘূৰি আছে যেন লাগিছে আৰু আপোনালোকক জনাবলৈ পাই মই সুখী আছোঁ যে এসময়ত এই অভাৱনো তেনেকুৱা সাংবাদিক সৰু সুৰা সাংবাদিকে আছিলে আৰু সাংবাদিকৰ কামবিলাক সঁচাকৈ বৰ ৰিস্ক থকা এটা কাম সাংবাদিকৰ প্ৰত্যেকটো খোজতে বিপদ আছে সাংবাদিকৰ কাম এৰোপ্লেনৰ পাইলট হোৱা কাম যেনেকৈ দুঃসাহসিক সাংবাদিকৰ দুঃসাহসিক এৰোপ্লেনৰ পাইলট হোৱা যোন দুঃসাহসিক সেইটো ঠিক তেনেকুৱা কথা মানে এৰি যাব পৰা যায় গতিকে মই জানিছিলোঁ যে বুলন শইকীয়া সঁচাকৈ এজন অদম্য উৎসাহী আৰু নিৰ্ভৰ মানে পৰনিৰ্ভৰশীল নহয় সদায় নিজৰ মতত থাকি আৰু কাকো তেওঁ ভয় নকৰাকৈ নিৰ্ভীক মনেৰে তেওঁ লিখা পঢ়া কৰিব পাৰিছিল গতিকে তেওঁ এই অদম্য শক্তি মই সকলো পৰা তাক মানে ধন্যবাদ লাগুঁ মাজে সময়ে যেতিয়া তেওঁক লগ পাওঁ আৰু যথেষ্ট উৎসাহ দি কওঁ ধন্যবাদ আহিম যে তেওঁ যথেষ্ট বিশিষ্ট অতিথি মনোৰম গগৈ ডাঙৰীয়া দাদা ইয়াত উপস্থিত ৰাইজসকল বৰদেউতা বৰমা কৰি সকলোকে মই নমস্কাৰ আৰু সেৱা জনাইছোঁ আজি আপোনালোকে ইয়াত সকলোৱে সমবেত হোৱা উদ্দেশ্য ইতিমধ্যে গম পালে তেখেতৰ মৃত্যু হোৱা আজি 8 মাহ দিন চলি আছে এই 8 মাহ দিন আমাৰ কাৰণে সহজ নহয় যদিও আমি এক শক্তিশালী মন লৈ জীৱন বাটত আমিও বাট বহিছোঁ আমিও তেখেতৰ দৰে শক্তিশালী হ'বলৈ প্ৰয়াস কৰিছোঁ আমি যদিও প্ৰতিপত্নী আছিলোঁ যদিও আমি
বিশেষকৈ আমি সঁচা অৰ্থত মই তেখেতৰ লগত বন্ধুৰ নিচিনাহে আছিলোঁ। আমি কোনোদিনে আমি চিৰিয়াছ কথা পাতিয়েই নাপালোঁ। অনবৰত ফুজুৰিৰ কথা, হাঁহি ধেমালি, আনকি তেখেতৰ অসুখৰ সময়তো তেখেতে মানে কোনোদিন মানে কোনো কথাতে মানে হতাশ হোৱা এদিনো নেদেখিলোঁ। মৃত্যু আগমুহূৰ্তলৈকে মানে কোনেও মানে ক'ব নোৱাৰিব যে মানে আজি নেখালে বা আজি দুৰ্বল হৈ গৈছে, আজি যেন হতাশ হৈছে। সেই হতাশ মন কোনোদিন আমি দেখিয়ে নাপালোঁ। মানে ইমানেই আশাবাদী আছিল, ইমানেই শক্তিশালী আছিল। আমাক তেখেতে বহুত শিকাই থৈ গ'ল। মানে ইমান এটা ডাঙৰ এটা জটিল বেমাৰ লৈও যে মানুহে এটা শক্তিশালী মনৰ অধিকাৰী হ'ব পাৰে, মই তেখেতৰ পৰাহে শিকিলোঁ। আৰু বুলন কুমাৰ শইকীয়াৰ পৰিবাৰ হোৱা মোৰ কাৰণে এটা সৌভাগ্য, যিটো মানে মই আজি তেখেতৰ নামত মই সেন্দুৰ ল'লোঁ, তেখেতৰ নামত আজি মোৰ সেন্দুৰখিনিও গ'ল, কিন্তু আজিখন মই তেখেতৰ পত্নী হিচাপে মই স্বীকৃতি লাভ কৰিলোঁ। মোৰ কাৰণে জীৱনৰ এইটোৱে মোৰ চৰম প্ৰাপ্তি। আৰু তেখেতে ৰাইজৰ পৰা যিখিনি আদৰ মৰম ভাল পোৱা যিখিনি পালে ইমান কম বয়সতে, তাতোতকৈ বেছি আমাক একোৱেই নালাগে। আৰু কবিয়ে হওক, লেখকে হওক, সকলোৱে সন্মান পায়, কিন্তু তেখেতে যিটো মানে মৰম ভাল পোৱা শুভাকাংক্ষী, অজস্ৰ শুভাকাংক্ষী গোটাই থৈ গ'ল, মানে ভাবিলে মানে আচৰিত লাগে। যেতিয়া মানে 2022 চনত মানে অসুখ হৈছে, গাড়ীয়ে গাড়ীয়ে মানুহ যায় তেখেতক টেষ্ট দিবলৈ, কিছুমান মানুহ ঘূৰি আহে। মানে সকলো ফালৰ পৰা তেখেত শক্তিশালী আছিল। মৰম ভাল পোৱা শ্ৰদ্ধা উভয় নদী তেখেতৰ মানে ইমান কম জীৱনত বহুত তেখেতে ঘটিলে, বহুত পালে। আৰু আমি মানে তেখেতৰ লগত সান্নিধ্য, তেখেতৰ সহধৰ্মী হ'ব পোৱাটোৱে মোৰ জীৱনৰ চৰম সৌভাগ্য। আৰু তাতোতকৈ বেছি ক'বলৈ মইতো তেনেকৈ মানে মোক কোৱাৰ ইমান অভ্যাসো নাই। আমাৰ এখেতে মানে এবাৰ মাইক ধৰিলে কোনেও তেওঁৰ হাতৰ পৰা লৈ যাব নোৱাৰে, ইমান ধুনীয়াকৈ মানে কথাবিলাক কয়। মানে সৰু সুৰা কথাবিলাকো খুচুৰিকে ধেমালিতে ব্যংগ কৰি প্ৰতিটো কথাই মানে শিকাই থৈ যায়। বহুত শিকাই থৈ গ'ল আমাক। শক্তিশালী হ'বলৈ শিকালে, জীৱন যুঁজখন কেনেকৈ যুঁজিব লাগে শিকালে। আৰু এই 8 মাহত আমি তেখেতৰ অবিহনে আছোঁ যদিও সদায় তেখেতক আমি লগত কঢ়িয়াই লৈ ফুৰিছোঁ। আমাৰ অন্তৰাত্মাত, আমাৰ প্ৰতিটো উশাহ নিশাহত তেখেতেই আছে। আৰু আমিতো ঘৰৰ হয়, আমাৰতো থাকিবই, কিন্তু মানে ৰাইজৰ অন্তৰত তেখেতে মানে স্থান ল'লে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু ইয়াতকৈ বেছি কি ক'ম, আৰু যদি কিবা মোক ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। ইয়াকে কৈ আজিলৈ নমস্কাৰ। ইয়াত উপস্থিত থকা সকলোকে নমস্কাৰ দিছোঁ। বিশিষ্ট অতিথি বৰদেউতা, ছাৰ হওক, আইতা, ককা, বৰমা, বৰ্তা, পেহী, পেহা, চবকে নমস্কাৰ দিছোঁ, গ্ৰহণ কৰিব। মই কল্পনাও কৰা নাছিলোঁ যে পাপা নিজে এদিন কিতাপৰ আকাৰ লৈ থাকিব। তেওঁ কিতাপ লিখি ভাল পাইছিল, মানুহক শিকি ভাল পাইছিল, সমাজৰ কাৰণে কাম কৰি ভাল পাইছিল। আজি 7 মাহৰ উপৰি হ'ল, তেওঁৰ অবিহনে আমি আছো। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটো, মেট্ৰিক পৰীক্ষাৰ সময়তো তেওঁক মই নাপালোঁ। তেওঁ মোক কৈছিল যে ভয় নকৰিবি, বেমাৰটো বহুত জটিল হয় যদিও মই জীয়াই থাকিমেই, মই তোৰ কাৰণে জীয়াই থাকিমেই। কিন্তু এয়া পূৰ্ণ নহ'ল।
কেতিয়াও ক'ব নোৱাৰো যে পাপা মোৰ কাৰণে কিমান স্পেচিয়েল আছিলে। এদিন যাওঁচোন বাৰু সৰগী কি পায় তাত দেখিলোঁ তাত বহি আছে অৰুণাদেশৰ সস্তা ৰাইচুলি ছাৰ তেওঁ সেই হোটেলৰ ভাত খাব আহিছে সেইটোও চালোঁ অসমৰ কিছু জাতি জনগোষ্ঠীয় যিবিলাক মেখেলা চাদৰ গহনা আদি কৰি খোৱা বোৱা আছে তাত খাবৰ কাৰণে গৈছিলোঁ এসাঁজ খাই আহিলোঁ কিন্তু বুৰঞ্জীকা যোগেদি তেখেতৰ চিনাকি হৈছে তেওঁ যোগেদি ৰখাই থৈছিল যে আহিব সাংবাদিক আছে নাহাৰৰ পেটীয়া যিজন সাংবাদিকে নাহাৰৰ পেটীয়া কিছু সংগঠনে হওক ৰাজনৈতিক নেতাই হওক তেওঁলোকে নাহাৰৰ পেটীয়াখন ৰক্ষিত কৰিবৰ কাৰণে কিবা বিচাৰিছে যদি কৰিব বিচাৰিছে যদি কিন্তু বুৰঞ্জীকে আগপুৰণা হয় আগত থাকি তেওঁ তেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল আৰু আজিৰ তাৰিখত নাহাৰে কোনো এজন সাংবাদিক নাই যিজন সাংবাদিকে বুৰঞ্জী শইকীয়াৰ নিচিনা শব্দৰ অসমীয়া শব্দৰ ভঁৰাল থকা অসমীয়া ভাষা জ্ঞান থকা এনেধৰণৰ সাংবাদিক নাই আৰু বা সাহসে প্ৰতিবাদ কৰিবলৈ সাহসীয়া সাংবাদিক আমি যাক কওঁ নিৰপেক্ষ সাংবাদিক যাক কওঁ তেনেকুৱা সাংবাদিক নাহাৰকীয়া নাই আজিকালি আপোনালোকে দেখিছে মঞ্চত যে তেনেকুৱা সাংবাদিকে আপুনি দেখা নাই এতিয়া অহা নাই কি কাৰণে হৈছে নাজানো যি নহওক বুৰঞ্জী এনেকুৱা মানুহ য'ত ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য থকা এই ৰাইজৰ দলে হওক কংগ্ৰেছে হওক বিজেপি হওক সকলো আজি এই মঞ্চত খাৰা কৰি দিব সেইজনেই বুৰঞ্জী শইকীয়া কিন্তু দ্বিতীয়জন তেওঁলোকৰ বুৰঞ্জী শইকীয়া ধাৰ ওলাব নাই মই নাজানো যি নহওক এবাৰ মই এটা কবিতা শুনিছিলোঁ নগাঁৱৰ এখন মিটিঙত গৈছিলোঁ মই অমূল্য চেংলাৰী বুৰঞ্জী শইকীয়া যাওঁতে তাত নগাঁৱত যিখন মিটিং হৈছে তাত বনশিল্পী সূৰ্য দাস ডাঙৰীয়াও আছিল তাৰপিছত নগাঁৱৰ ল'ৰাই কৈছিল আপোনাৰ চিগেটৰ কবিতাটো আপোনাক কওকচোন চিগেট এটা কবিতা আছিল তেনেকৈ এজন কোনোবা এজন বক্তাই কৈছে যে ব্যংগভাৱে যিবিলাক শব্দ প্ৰয়োগ কৰে সেই গোটেই কবিতাটো কিন্তু সেই ব্যংগজনকভাৱেই শব্দবিলাক প্ৰয়োগ আছিল কবিতাটো খুব ভাল লগা কবিতা আছিল মোৰ ঠিক এতিয়া মনত নাই মানে চিগেট বুলি কৈছিলে চিগেটটো খোৱা লৈ পিনি এটা মানে ধুনীয়া এটা তেওঁ হেৰি জনাইছিল মানে যি নহওক গতিকে আন এফালে আজি আপোনালোকে দেখিছে ভান্তে বহি আছে সেই ভান্তেদেৱৰ জন্ম বাৰ্ষিকী পতা মূল মানুহটোৱে হ'ল বুৰঞ্জী শইকীয়া আজি সেই ভান্তে জন্ম দিৱসটো এটা অনুষ্ঠানত পৰিৱৰ্তন আজিকালি বহুত মানুহ আহে বহুত ডাঙৰ ডাঙৰ মানুহ আহে কিন্তু সেই বুৰঞ্জী শইকীয়াই এই ভান্তে জন্ম দিৱসটো তেওঁ গোটেই মূল আগভাগ লৈ পতা মানুহে বুৰঞ্জী শইকীয়া গতিকে বুৰঞ্জী শইকীয়াই বহুত কৰিবলগীয়া আছিল মোৰ শহুৰৰ ভাই নহ'লেও মোৰ শহুৰৰ ভাই নিচিনা আমি সকলো কথাবিলাক ডিছকাছ কৰিছোঁ কৰোঁ আৰু যাৰ কাৰণে তেওঁ আই মিলিকী বৰুৱা নামৰ এখন কিতাপ লিখিলোঁ আই মিলিকী বৰুৱা হ'ল CNC পৰেশ বৰুৱাৰ মাক মই শুনিলোঁ কোনোবা এজনে মই পঢ়াও নাইছিলোঁ তেনেকৈ মানে কি পঢ়াই থাকোঁতো সীমান্ত ভাগৱতী বুলি আজি ল'ৰাজনে মোক এসপ্তাহমান আগতে মোক ক'লে কৈ বাইদেউ তেতিয়া কিতাপখন লুটিয়াই চাওঁতে তাত হেৰিয়ত এই উচৰ্গা কৰা এটা পৃষ্ঠা থাকে তাত লিখিছে যে আপোচবিন সংগ্ৰামী অমূল্য গগৈ নামত উচৰ্গা কৰিব মই কি কৰিম নাজানো আজি মোৰ মই পোষ্ট পোৱাও নাই গতিকে তেওঁ মোক কি ধৰণৰ সন্মান দিছিল কেনেকুৱা ভাল পাইছিল এখন কিতাপত যদি মোৰ নামৰ উচৰ্গা কৰিছে মোৰ সংগ্ৰামী সত্তাক মোৰ আপোচবিন সংগ্ৰামী জীৱনক লৈ গতিকে সেইজনেই বুৰঞ্জী শইকীয়া যিজন বুৰঞ্জী শইকীয়াই মোক খুব নিজৰ ককাইদেউৰ দৰে ভাবিছিল আৰু কথাবিলাক তেনেদৰে মোৰ খুব আলোচনাও কৰিছিল আমি আলোচনা কৰিছিলোঁ গোটেই জাতীয়তাবাদী সম্পৰ্কত বা সংগ্ৰামৰ সম্পৰ্কত গতিকে তেওঁ হেৰাই যোৱাৰ পাছত যেতিয়া কথা পাতিবলৈ মানুহবিলাক নাইকিয়া হৈ গ'ল আজিকালি আৰু পুঁজিবাদী যুগ গতিকে এতিয়া কথা পতা পৰিৱেশ নাই সেই গতিকে খেতি নাঙল ধৰি আছোঁ ট্ৰেক্টৰ হাল বাই থাকোঁ গতিকে সাধাৰণতে ওলাই নাহোঁ খুব কমটি সংখ্যক মেল মিটিঙত আহোঁ কাৰণ ওলাবলৈ মন নাযায় আজিকালি আপোনালোকে এনেকুৱা হৈছে চুৰ ডকাইতবিলাককো যে বিশিষ্ট টিকৈ গামোচা যেতিয়া পিন্ধাই মঞ্চত বহাই লৈ সেই পলিটিকেলি গুৰুত্ব পায় ছ'চিয়েল গুৰুত্ব পায় আজিকালি যুগবিলাক সেইবিলাক হৈছে গতিকে পইচা ডনেশ্যন এটা দি দিলে হ'ল তেওঁ কিমান বেয়া কাম কৰি টকা গৈছে সেইটো ইম্পৰ্টেণ্ট নহয় গতিকে সেইকাৰণে আজিকালি আদৰ্শ নীতি থকা মানুহবিলাক এঘৰীয়া হৈ পৰিছে মানুহৰ সেইবিলাকৰ কথা শুনিবলৈ মানুহ নাহে
বা মানুহে নুশুনে সেইটোতে আমিও মেল মিটিঙত নহা হৈছোঁ গতিকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক নাহোঁতে বহু সময়ত বহু বুলন্তক লৈ বিহু সন্মিলন পতা নাহোঁতে খেলা ধূলা এইবিলাকত তাক মাতি নি তেনেকৈ পথফুল দিছিলোঁ আৰু তেনেদৰে কামবিলাক কৰিছিলোঁ কিন্তু এতিয়া আজিকালি আহিবলৈ ভয় লাগে মানুহবিলাকৰ কথা কাণ্ড যি ধৰণৰ হৈ পৰিছে গতিকে যি নহওক মই বুলনৰ লগত থকা সাদিন্য নাহৰকটীয়াৰ পৰা খবৰ চাৰিদিশ প্ৰকাশৰ প্ৰস্তুতি চলিল এদিন মোক গৈ ক'লে যে ছাৰ আপুনি কিবা এটা লিখিব লাগিব আৰু সেই আমনিটোৱে মোৰ সামৰি থোৱা কলম উলিয়াবলৈ বাধ্য কৰিলে আৰু প্ৰতি সংখ্যাতে এটা কলম মোৰ লিখিবলগীয়া হ'ল আৰু সেয়া পেপাৰখন চলি থকালৈকে চলি থাকিল আৰু সেই বিষয়ে হয়তো পেপাৰখন পঢ়া বহুতেই নাজানে মই এটা চন্দ্ৰ নামেৰে সেই লেখাবিলাক ব্যংগাত্মকভাৱে ৰচনা কৰিছিলোঁ গতিকে মোৰ লুকাই থকা কলম উলিয়াই অনা যিটো কাৰ্য সেই কাৰ্য বুলনে কৰিবলৈ সমৰ্থ হৈছিল আৰু মোৰ সাংবাদিকতা জগতৰ আৰম্ভণি হৈছিল 1980 চনত নাহৰকটীয়াৰ পৰা এখন আমি বাতৰি কাকত উলিয়াইছিলোঁ সেইখন 3 বছৰ কাল চলাৰ পাছত ভাজন বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ বাবে লাহে লাহে বন্ধ হৈ গৈছিল প্ৰাক্তন বিধায়ক কুসুমৰ তাৰে গগৈ ডাঙৰীয়েও শেষৰ চোৱাৰ সম্পাদনাৰ দায়িত্ব লৈছিল গতিকে তাৰ পাছৰ পৰা মোৰ লেখা মেলাত নহৈছিল আৰু বুলনে শেহতীয়াকৈ উলিয়াই অনাৰ বাবে আজি এই দিনটোত অন্যান্যখিনি দিশ ইতিমধ্যে সভাত আলোচনা হৈছে এই দিশটিও মোক উপকৃত কৰাৰ কাৰণে বুলনলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰে শ্ৰদ্ধাঞ্জলি জনাই মোক ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ ধন্যবাদ ক'বলৈ ইচ্ছা প্ৰকাশ কৰিছে আমাৰ সকলোকে টাইম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোকক আজি অনুষ্ঠানত আমি অস্বীকৃত নয়নেৰে আপোনালোকক সমৰ্থন জনাইছোঁ এই ক্ষণত যিকেইটা শব্দ মোৰ মুখৰ পৰা ওলাব বুলি ভাবিছোঁ সেইকেইটা মোক খুব অন্তৰৰ পৰা চুই যোৱা কেইটামান শব্দ বুলনদাই এদিন আমাক কৈছিল যে সমাজখনত কিবা এটা কৰিবলৈ হ'লে নিজৰ মনটো আৰু নিজৰ মগজুটো কঠোৰ ঠিক কৰি ল'ব লাগে কেতিয়াবা আমাৰ এনে ভাৱ হৈছিল যেন বুলনদা নামটোৱে যেন এটা কবিতাৰ মাজত তেওঁ এখন পৃথিৱী তেওঁ নিজে ৰচনা কৰি লৈছিল আৰু এই ৰচনা কৰি লোৱা পৃথিৱীখনত তেখেতে নিজেই আত্মনিৰ্ভৰ কৰিছিল আমি তেখেতক খুব ঘনিষ্ঠভাৱে পাইছিলোঁ তেখেতৰ কথা কিছুমান আমাক মনে চুই গৈছিল আমি যেতিয়া টাইম ছাত্ৰতা কৰিছিলোঁ যেতিয়া মই নাহৰকটীয়াক প্ৰতিনিধিত্ব কৰি মই ডিব্ৰুগড় জিলাৰ উপসভাপতি হিচাপে প্ৰতিনিধিত্ব কৰিছিলোঁ তেতিয়া তেখেতে এটা কথা কৈছিল যে সংগঠন কৰিছ কৰ কিন্তু সংগঠনক লৈ কেতিয়াও বেপাৰ নকৰি আজিও সেই কথা আমি খুব দৃঢ়তাৰে মনত মগজুত লৈ পিনে কাম কৰোঁ যিদিনাখন আমি কায়ম ছাত্ৰতা নৈতিক দায়িত্ব স্বীকাৰ কৰি সময়ৰ আহ্বানৰ নৈতিক আপোনালোকৰ সকলোবিলাক কাৰ্যসূচী ইমানদৰে সুন্দৰকৈ এটা চলাই দিছে আগবঢ়াই দিছে আজি 3-4 মাহৰ আগৰে পৰা ভূপেন বুঢ়াগোহাঁই বাইদেউ ভাস্কৰ দা ললিত বুঢ়াগোহাঁই আৰু কোন আছে নাজানো আৰু আমাৰ ছাৰ আছে তেখেতসকলে যি অমূল্য সময় ইয়াত আমাৰ গাঁৱত আহি আমাৰ যি গাঁৱৰ গৌৰৱ আপোনালোকে আমি বিশ্বৰ দৰবাৰত যিটো প্ৰদৰ্শন কৰিবলৈ লৈছে আমি গাঁৱৰ তৰফৰ পৰা নথৈ আনন্দিত হৈছোঁ এই সমস্যাসমূহ আপোনালোকৰ যি বহু বক্তাই কৰি গ'ল সেই বক্তাবিলাক শুনিও মোক ভাল লাগিলে আমি এজন যেন সঁচাই এজন গাঁও হৈ সমাজৰ হৈ আগবাঢ়ি যোৱা এজন ককাইক আমি হৰালোঁ এই ক্ষেত্ৰত আপোনালোকে যিখিনি আপোনালোকে প্ৰতিশ্ৰুতি তেখেতক এখন আগবঢ়াই দিছে সেইখিনি আমি গাঁওবাসী নথৈ আনন্দিত হৈ
এইটো কাৰ্যসূচীত আপোনালোকে যিখিনি জড়িত আছে লিখা মেলা ইত্যাদিৰ পৰা এই আৰ্থিক সহায় সহযোগ কৰিছে সকলোৰে আমি গাঁৱৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য আমাৰ দীঘলীয়া কথা কাম কৰি ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ। বাইদেউ আহক ৰিটায়াৰ্ড শিক্ষক ঠিক আছে। দুলন শইকীয়া বিষয়ে কি ক'ম, তেওঁ আমাৰ নাম ফাকে গাঁৱৰ লগত ইমানেই মধুৰ সম্পৰ্ক, প্ৰায়ে আমাৰ তাত গৈ থাকে। আমাৰ মন্দিৰৰ গাঁৱৰ বিভিন্ন লিখালিখি কামত কৰ্মৰত তেওঁ কৰ্মৰত, সদায় কাৰ্যত সদায় তেওঁ অগ্ৰণী। আনকি সাংবাদিক হিচাপে আমাৰ তাত বিভিন্ন দেশৰ লোক আহে, তেওঁলোকৰ লগতো কথা বাৰ্তাত বা বিভিন্ন তেনেকুৱা আলোচনাত মিলিত হয়। আমাৰ নামফাকে গাঁৱৰ শ্ৰদ্ধেয় জ্ঞানপাল শিশুদেৱৰ জন্ম মানে বাৰ্থডে পাতিছিলে, তেওঁ কেইবছৰমান ভাগ লৈ পতা হৈছিল সুন্দৰকৈ। তাৰোপৰি তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি তেওঁ বৰ অনুৰাগ আছিল। বিভিন্ন ধৰ্মৰ প্ৰতি তেওঁ হিন্দু ধৰ্মৰ প্ৰতি অনুৰাগ থাকিলেও বৌদ্ধ ধৰ্মৰ প্ৰতি তেওঁ বৰ অনুৰাগ আছিল, যাৰ কাৰণে তেওঁ বুদ্ধ শ্ৰমণ তেওঁ আমাৰ তাত থাকি কৰিছিল, গ্ৰহণ কৰিছিল আৰু বুদ্ধ ধৰ্মৰ বিষয়ে তেওঁ কিতাপো লিখিছিল, গ্ৰন্থও লিখিছিল। সেই গ্ৰন্থখিনি ইমানেই সুন্দৰ আৰু বুদ্ধ ধৰ্মৰ যিটো দৰ্শন আৰু যিবোৰ কথা, সেই কথাবোৰ ইমান সুন্দৰকৈ তেওঁ তাত প্ৰতিফলিত কৰিছে, সেইবোৰ এতিয়াও স্মৰণ কৰিব। তেওঁ বৰ্তমান আমাৰ মাজত নাই, তথাপিও তেওঁ যি কাৰ্য কৰি গ'ল, সেই কাৰ্যই সেই কৰ্মই অনাগত দিনলৈ জীয়াই থাকিব। বাইদেউ গান্ধৰীক ধন্যবাদ জনাইছোঁ। তিনি কম সময়ৰ ভিতৰত উন্মোচক মনোৰম গগৈ ডাঙৰীয়া, অতিথিসকল, তেখেতৰ পৰিয়ালবৰ্গ, নিকট আত্মীয়সকল আৰু গাঁৱৰ চৰকাৰৰ ৰাইজ, মই প্ৰথমে আপোনালোক সকলোকে যিসকলে বিভিন্ন অসুবিধা সত্ত্বেও এতিয়ালৈকে এই সভাত থাকিব পাৰিছে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিভিন্ন কাৰণত এই সভা ত্যাগ কৰা আৰু এই সভাত অংশগ্ৰহণ কৰা সকলোকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আজিৰ সভা এনেদৰে উদ্যোক্তা হৈ সম্পাদনা সমিতিৰ কাম কৰা আমাৰ ভূপেন বৰগোহাঁই, ভাস্কৰজ্যোতি গগৈ আদি কৰি বিনীত মহালিকে ধৰি আমাৰ ইয়াৰ সভাৰ আমাৰ সম্পাদনা সমিতি আৰু অন্যান্য সদস্যসকল, মই সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ এতিয়া সকলোকে দুলন শইকীয়াৰ বিষয়ে ক'বলৈ, নিজৰ সম্পৰ্কৰ কথা ক'বলৈ ইমান আগ্ৰহ প্ৰকাশ কৰা পুৰুষ মহিলা আমাৰ মাজত আছে, ই সঁচাকৈ আমাক নিশ্চয় উৎসাহিত কৰিছে। ইয়াৰ পৰিয়ালবৰ্গৰ ভিতৰত আমি তেখেতৰ শহুৰ দেউতাৰ ককাই, তেখেতৰ পৰা বক্তব্য শুনিলোঁ। তাৰ উপৰিও নিজৰ পত্নী আৰু ছোৱালীৰ বক্তব্য শুনিলোঁ। গতিকে এই গোটেইখিনিয়ে আমাৰ দুলন শইকীয়াক সন্মুখলৈ আমাৰ দাঙি ধৰিলে আৰু তেখেতক বহুত ওপৰলৈ তেখেতক দাঙি ধৰিলে।